পুৰা কাপোৰ চাপোৰ পুৰা গেলি গৈছিলে পুৰা মজা ভালনে আমটো দেখোন এই দাঁতে নাযাৰা আমগে পৰে ইয়াত নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে মোৰ চেনেলত যাবলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু এতিয়া বতৰ চাওক বতৰ কি মজা একদম পুৰা ধুনীয়া ধুনীয়া ৰ'দ দি আছে পুৰা মজা একদম বতৰ মজা কৰিছে আৰু মই ৰাতিপুৱা মানে একদম শান্তিয়ে পোৱা নাই ৰাতিপুৱা মানে একদম কিবা কিবি কৰি মেলি একদম পুৰা মানে অলপো ৰেচপন আছে ৰ'দ দিছে যিহেতু একদম ঘৰ চৰ সাৰি মেলি মা নাই সেইকাৰণে পুৰা ঘৰ চৰ সাৰি মেলি কাঁহী বাতি ধুই মেলি হৰলিক্স চৰলিক্স বনাই তাৰপৰা কিমান কাপোৰ ধুলোঁ মই দেখাই দিম এইবিলাক চাওক পুৰা কাপোৰ ধুই দিলোঁ পুৰা এইবিলাক কাপোৰ ধুই মেলি আৰু এইফালে দেউতাৰ কাপোৰবিলাক এইবিলাক ৰ'দত দিছে পুৰা এইবিলাক দেউতাৰ কাপোৰ দেউতাৰ কাপোৰবিলাক পুৰা ৰ'দত দিছে মানে বতৰটো মানে একদম মজা আৰু পুৰা ধুনীয়া একদম ৰ'দ দিছে কিমান দিনৰ পাছত ৰ'দ দিছে পাত্তা নাই তো এইবিলাক চব বোকা হৈ গৈছিলে এতিয়া মানুহৰ মনবিলাকো মানে এতিয়া অলপ ভাল হ'ব আৰু পুৰা কাপোৰ চাপোৰ পুৰা গেলি গৈছিলে এতিয়া চাই থাকক আৰু ব্লগটো এইফালে এইবিলাক চব জোতা দেউতাৰ ভাগৰ জোতা এইবিলাক পুৰা ৰ'দত দিছে এইবিলাক কেপ টপি এইবিলাক চব ৰ'দত দি দিছে আৰু এতিয়া একদম বাইকখন মজাকৈ ধুই লওঁ চাই থাকক আৰু মজাকৈ বাইকখন ধুই লওঁ আৰু গোটেই বোকা হৈ আছে মানে সদায় পুৰা বৰষুণ দি গোটেই বোকা বাইকখন পুৰা মজাকৈ ধুই দিওঁ একদম এনেকৈ পানী সেই পুৰা ধুই দিওঁ চাই থাকক আৰু এইবোৰ দেউতা ভাগৰ চব পুৰা বেডিং পত্ৰ এইবিলাক পুৰা বেডিং পত্ৰ এতিয়া বাইকখন ধুই দিলোঁ চাওক এতিয়া বাইক পুৰা চাক হৈ গ'ল পুৰা একদম ধুনীয়া একদম চাক একদম চাক হৈ গ'ল মজা পুৰা ভাগৰ চাগৰ লাগি গৈছে আৰু একদম পুৰা বহুত ৰ'দটো দেখিয়ে মানে পুৰা একদম কাম কৰি আছোঁ আৰু তো কাম চাম কৰি পুৰা গৰম চৰম উঠি গ'ল তো সেইকাৰণে খাই লওঁ এটা আমুল কুল এডভাৰটাইজ মাৰি দিয়া নাই আমুল কুলটো এইটো দেউতাই আনি থৈছিলে চব খাব লিছে খাই দিওঁ আৰু একদম পূৰা ফাটি গৰম খাই দিওঁ আৰু তো এতিয়া লগৰকেইটাই আম খাই আছে মানে আম পাৰি মেলি পূৰা বিন্দাছ খাবলৈ লৈছে আৰু তো ময়ো যাওঁ আম অলপ খাই আহোঁগৈ বাইকটো লৈ যাওঁ আমটো খাই আহোঁ তাৰপৰা মা আহি আছে মাক আনিব যাম চাই থাকক ৰ'দৰ বতৰত আম খাই ভাল লাগে কিন্তু বতৰটো এতিয়া ধিমাই দিলে আৰু হ'লেও আম কি হৈছে চাওঁ আৰু খাওঁগৈ বোলো তুমি নাজানাই তেতিয়াহ'লে ইয়াত নামঘৰত আজি কোন ক্লাছত পঢ়ি আছা কোন শ্ৰেণীত আছা এতিয়া নে লগাই দিয়াই নাই অঁ নাম লগালা প্ৰথম শ্ৰেণী অঁ আজি লাইভত কিবা মইনা পাৰিজাতৰ কিবা হৈ আছে নেকি এতিয়া খাবলৈ ভালনে আমটো ধুনীয়া নামি আহে এণ্ট্ৰি সেইডোখৰ উৰি আহে এইডোখৰ এই ডাইচ গ'লি নাজাৰা চোৱা নাজাৰা
তো কালি ভিডিঅ'টো শেষ কৰিব নোৱাৰিলোঁ মানে তো আজি নেক্সট ডে ভিডিঅ' কৰি আছোঁ তাৰফালে গৈ আছোঁ চাই থাকক এই গাড়ীখন বেয়া হ'ল চাগে নে কি হ'ল নাজানো আৰু এইডোখৰ পৰা গাড়ীবিলাক একদম পূৰা ফালি চিলি যায় আৰু ৰাস্তাটো মজা বুলি তাৰপৰা এইডোখৰত গৈ ধামকৈ পৰে ইয়াত এইডোখৰত মানে একো এখন নাইও যে ৰাস্তাটো বেয়া বুলি কিবা এখন ৰাখিব লাগে সেইবিলাক একো লেখা মেলা নাই এতিয়া অকণমান ভালেই হৈছে আগতেতো ইয়াত একদম প্ৰকাণ্ড ডাঙৰ হেৰি আছিলে গাঁত আছিলে অৰুণাচলো এইখন বোলেৰোখন বেয়া হৈ গ'ল এইটো বাইপাছৰ মানে কাম চলি আছে আৰু ইয়াত এইফালে চিধা এইটো ৰাস্তাটো বাইপাছৰ ৰাস্তা এইটো গণেশ মন্দিৰৰ ওচৰত আমাৰ লখিমপুৰ গণেশ মন্দিৰৰ ওচৰত উঠিছেগৈ এইটো চিধা এইটো হ'ব আৰু কাম বেছি নাই আৰু এই অভাৰ ব্ৰিজখন এখন বনোৱাৰ পাছত হৈ যাব আৰু তাৰপৰা এই আৰু এটা এতিয়া এইফালৰ ৰাস্তাটো দেখাম কেনেকুৱা ধুনীয়া চাব এইটো কিমান ধুনীয়া ৰাস্তা দেখিছে এইটো একদম ভালদৰে কঠিয়া ৰুব পৰা হৈ আছে ৰাস্তা ধুনীয়া ৰাস্তা এইটো ৰাস্তা দিয়ে এতিয়া গাড়ী অহা যোৱা কৰি থাকে আৰু এই গাড়ী অহা যোৱা কৰি থাকে হ'লেও ইয়াত আহি আছে একদম মজা বতাহ আৰু এইফালে প্ৰকাণ্ড ৰ'দ পূৰা ৰ'দ আৰু এয়া মই লৈ আহিলোঁ কল চল কিবা কিবি এইফালে আছে মাছ কি সুন্দৰ বতৰ আজি ভিডিঅ'টো ইমানে আছে যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব চেনেলটো